ভণ্টিৰ হাতত বোলে মোৰ কাৰণে কোনোবাই চিঠি এখন দি পঠিয়াইছে। টাউনৰ মাজতে চিঠিখন পঢ়িবলৈ আৰম্ভই কৰি দিলোঁ। চিঠিখন পঢ়ি দেখিলোঁ বেলেগে দিয়া নহয়, মাৰ সেই বজাৰ কৰিবলৈ দিয়া লিষ্টখন। মায়ে লিখি দি পঠিওৱা চিঠিখনত প্ৰথম বস্তুটো ল'বৰ কাৰণে দোকান পালোহি। চাউল এবেগ লৈ যাব কৈছে, ঘৰত বোলে চাউল নাইকিয়া হ'ল। আৰু চাউলৰ কথা পাতি আহি মই চব্জি বজাৰত সোমালোহি। এয়া ভেন্দি, আলু, পিঁয়াজ, নহৰু, দালি, মিঠাতেল সকলোবোৰ মাৰ সেই চিঠিখনত দিয়া মতে লৈ যাবলৈ কৈছে। আৰু মই এটা এটাকৈ বজাৰ কৰিবলৈ আৰম্ভ কৰি দিলোঁ। হেই গাইজ, গাঁৱলীয়া ছোৱালীৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। আজি আমাৰ বৰপথাৰত সপ্তাহী বজাৰ বৃহস্পতিবাৰে বহে। ভণ্টি, মই আৰু আপা ওলাইছোঁ বজাৰ কৰিবৰ কাৰণে। ঘৰৰ বজাৰ প্ৰায়ভাগ ময়ে কৰোঁ বাৰু। আজি আপোনালোকৰ আগত ভিডিঅ' এটাকে শ্বেয়াৰ কৰি দিলোঁ। আৰু বজাৰত আহিয়ে গুড়ৰ দোকানত সোমালোহি। ভণ্টি মোৰ আনত লুকাই আছে, কিয় জানেনে? মুখত গুড় এচপৰা ভৰাই থৈছে। মই ক'লোঁ গুড়হে খাইছ, লাজ কৰিব নালাগে, হাই এটা কৈ দে। গুড় লৈ এতিয়া আলু বজাৰত সোমালোহি। এটা এটাকে কিনি মোনাত ভৰাই গৈ আছোঁ। মই বস্তু নিবলৈ পাহৰি যাওঁ, সেইটো কাৰণে মায়ে লিষ্টখন দি পঠিয়াইছে। আৰু লিষ্টখনৰ মতে সকলোখিনি লৈ যাব লাগিব। মানুহৰ আগতে লিষ্টখন উলিয়াই লৈছোঁ, মায়ে দি পঠিয়া। মই যদি বজাৰ কৰিবলৈ আহোঁ প্ৰত্যেকবাৰে কিবা নহয় কিবা এটা থাকি যায়েই, সেইটো কাৰণে মায়ে এবাৰ লিষ্টখন দি পঠিয়াইছে। আৰু সকলোখিনি পাচলি বজাৰ কৰাৰ পিছত মায়ে চাউল এবেগ নিবৰ কাৰণে দিছে। ঘৰত বোলে চাউল নাইকিয়া হ'ল। চাউল বেগটো এনেকৈ নিব নোৱাৰোঁ, বেটেৰী ৰিক্সা এখন ভাড়া কৰি লৈ যাব লাগিব। আৰু আপোনালোকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকক। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। আৰু যিসকল বন্ধু বান্ধৱীসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। চেষ্টা কৰিম আপোনালোকৰ আগত ভাল ভিডিঅ' মোৰ আগবঢ়াবলৈ।